ফাইনেলি আমি এটা পিকনিক যাবলৈ ওলাইছোঁ গোটেইকেইজন লগ হৈ মানে আমাৰ ঘৰৰে মানুহ গোটেইকেইজন আগদিনাখনে আমি বজাৰবিলাক কৰিছিলোঁ দুটামান বস্তু আছিলে সেইকেইটা বোলো দোকানত সোমাই কিনি লওঁ আৰু আমি ফাইনেলি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন পানীখাইটি এয়া চাওকচোন বাইক ছাৰ্ভিচ আমাৰ মানে বহুত দূৰত পাৰ্কিং কৰিবলগীয়া হৈছিলে তো সেইটো কাৰণে বাইকেৰে এনেকৈ চিলিণ্ডাৰ আৰু যিবিলাক ওজন বস্তু আছে সেইখিনি অনা হৈছিলে চবকে দেখাইছো কেনেকুৱা লাগিল ভিনদেউ কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চটো জনাওক এতিয়ালৈকে চকী আহি পোৱা নাই পিকনিকৰ ভিডিঅ'বোৰ বহুত দীঘল হৈছে গতিকে মই 3টামান ভাগত আপলোড কৰিব লাগিব আপোনালোকে আজিৰ ভিডিঅ'টো এনজয় কৰক কাইলৈ আকৌ লগ পাম বাই বাই দেখাই দিছোঁ কেনে হোৱা নাই